আজি আমাৰ অবিভক্ত গোৱালপাৰা ধুবুৰী জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আজি আমি ধুবুৰী জিলা সমিতিয়ে এই গোলগঞ্জৰ অত্ৰ অঞ্চলৰ ৰাইজক লৈ সমাজসেৱক মহামূৰব্বীক লৈ আমি বৃহত্তৰভাৱে আজি এই আমাৰ গোলগঞ্জত অবিভক্ত গোৱালপাৰা গোলগঞ্জ আঞ্চলিক আক্ৰাসু লগতে মহিলা সমিতি আৰু চিলাই সেনাকে ধৰি তিনিখন কমিটি গঠন কৰিছোঁ আৰু এই তিনিখন কমিটিৰ গোলগঞ্জ আঞ্চলিক আক্ৰাসুৰ সভাপতি হিসেবে আমি দেৱজিৎ ৰায় আৰু কাৰ্যকৰী সভাপতি হিসেবে বানেশ্বৰ ৰায়কে ধৰি সম্পাদক ৰাণাদিত্য ৰায়কে ধৰি 31জনীয়া মুঠ কমিটি এখন গঠন কৰিছোঁ আৰু তাৰ লগে লগে চিলাই সেনা কমিটিখনো গঠন কৰা হৈছিল আৰু এই চিলাই সেনাখনৰ অধ্যক্ষ আছিল দুৰ্লভ নাৰায়ণ ৰায়, সেনাধ্যক্ষ সুদীপ অধিকাৰী। এই 11জনীয়া চিলাই সেনাৰ কমিটিখন গঠন কৰা হৈছিল আৰু তাৰ লগে লগে মহিলা সমিতিখন এই মহিলা সমিতিৰ সভানেত্ৰী আছিল অনামিকা ৰায়, সম্পাদিকা আছিল অৰুণা ৰায়কে ধৰি 11জনীয়া এখন শক্তিশালী মহিলা কমিটি আমি গঠন কৰিছিলোঁ আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত যিহেতু আমাৰ জনগোষ্ঠীয় যিটো আমাৰ দাবী মূল দাবী কেইখন আছিল এই দাবীকেইখন যাতে আগন্তুক যি কাৰ্যসূচী হাতত ল'ম এই আঞ্চলিকখনে যাতে আমাক শক্তিশালী কৰি আন্দোলনত সহযোগ আগবঢ়ায় এই আশা ৰাখিলোঁ আৰু দাবীৰ প্ৰতি সঁহাৰি জনাই আৰু সামাজিক অৰ্থনৈতিক শিক্ষাৰ ক্ষেত্ৰতো যাতে আমি সহযোগ কৰি আগুৱাই যাব পাৰি এই আশা ৰাখি আমি জিলা সমিতিয়ে এই নতুন কমিটিখনক নতুন কৰি আমি আদৰণি জনাই আজিৰ এই কমিটিখন আমি আমাৰ যে কাৰ্যসূচী আগুৱাই আহিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ। নমস্কাৰ। আজি অবিভক্ত গোৱালপাৰা জিলা আক্ৰাসুৰ আহ্বানত গোলগঞ্জৰ মুখ্য কাৰ্যালয়ত গোলগঞ্জ অত্ৰ অঞ্চলৰ ৰাইজ, গোলগঞ্জ অঞ্চলৰ বিভিন্ন ব্যক্তি, বিভিন্ন যুৱক আৰু সন্মানিত ব্যক্তিসকলৰ উপস্থিতিত আজি গোলগঞ্জ আঞ্চলিক আক্ৰাসু গঠন কৰা হয়। অকল আঞ্চলিক আক্ৰাসুই নহয়, মহিলা সমিতি আৰু চিলাই সেনা এই তিনিখন কমিটি আজি ইয়াত গঠন কৰা হয়। সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত সৰ্বসন্মতিভাৱে এই কমিটি ইয়াত গঠন কৰা হয়। মই আশা ৰাখিছোঁ আজি এই কমিটি তিনিখনে এই অনুন্নত অঞ্চলখনৰ নিশ্চয় ভৱিষ্যতে সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে কিছু আগুৱাই লৈ যাব এইখিনি মই কামনা কৰিছোঁ। আৰু আমাৰ যি মূল দাবী জনজাতিকৰণ, এই জনজাতিকৰণৰ ক্ষেত্ৰত যিহেতু গোলগঞ্জ এখন ঐতিহাসিক অঞ্চল, ইয়াতে আক্ৰাসুৰ জন্ম হৈছিল এটা সময়ত আৰু ইয়াতে আক্ৰাসুৰ আন্দোলনৰ পাতনি মেলিছিল। গতিকে মই আজিৰ এই সভাৰ জৰিয়তে যিসকল ইয়াত ৰাইজ বা সংগঠনৰ মুৰব্বী আছে তেওঁলোকক মই আহ্বান জনাইছোঁ যাতে পৰৱৰ্তী সময়ত আমাৰ যিখিনি জাতীয় সমস্যা এই সমস্যাখিনি যাতে সমাধান কৰিব পাৰে তাৰে প্ৰতি মই অনুৰোধ জনাই যিসকল ইয়াত নেতৃবৃন্দ আছে সদৌ কৰ্তব্যশী ছাত্ৰ সন্থা, গতিকে আপোনালোকে ভৱিষ্যতে আপোনালোকে আলাপ আলোচনাৰ মাধ্যমত চৰকাৰৰ লগত আমি কেনেধৰণে ST পাব পাৰি এইখিনি কথা নিশ্চয় আপোনালোকে গুৰুত্ব সহকাৰে আপোনালোকে হাতত লৈ ভৱিষ্যতে কাৰ্যক্ৰমতা আপুনি ল'ব। গতিকে মই আজি এই সভাখনত মই এজন সভাপতি হিচাপে ইয়াত কাৰ্যনিৰ্বাহ কৰিছোঁ। গতিকে মই নিজকে ভাল লাগিছে আজি সভাখন সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে ইয়াত তিনিখন কমিটি গঠন হৈ গ'ল। গতিকে মই ভৱিষ্যতে যাতে এই কমিটিখনে আমাৰ উন্নতি কৰে এই অঞ্চলৰ তাৰ কাৰণে অনুৰোধ জনাই মই আজি মোৰ বক্তব্য